দিল্লীৰ ৰেলৱে ষ্টেচনত এখন ট্ৰেইন আহি ৰলহি সেই ট্ৰেইনখন পাটনালৈ আহিব তেনেকুৱাতে এজন ল'ৰা দৌৰি আহিছে ট্ৰেইনখনত উঠিবলৈ ল'ৰাজন প্ৰথম জেনেৰেল দবাৰ ফালে দৌৰি আহিছে জেনেৰেল দবাত ল'ৰাজন উঠিল কিন্তু জেনেৰেল দবাত বহিবলৈ আসন নাই সেইবাবে ইটো দবাৰ পৰা সিটো দবালৈ ল'ৰাজন ঘূৰি ফুৰিছে এবাৰ যদি জেনেৰেল দবাত আনবাৰ আকৌ স্লিপাৰলৈ গৈছে কোটো বহিবলৈ ল'ৰাজনে অকণমানো আসন খালি পোৱা নাই ল'ৰাজনৰ কাপোৰ কানিও বহুত বেছি নতুন নহয় ল'ৰাটোৱে যিবোৰ কাপোৰ কানি পিন্ধি আছিল সেয়া একেবাৰে পুৰণা ল'ৰাটো ইমান চাফচিকুণকৈ অহা নাছিল কাৰণ ল'ৰাজন আছিল এজন শ্ৰমিক চাৰিওফালে যেতিয়া সি বহিবলৈ চেষ্টা কৰিছে কোটো যেতিয়া অকণো সি ঠাই বিচাৰি পোৱা নাই সি এবাৰ এটা এচি দবাত গৈ সোমালগৈ এচি দবাটোলৈ সোমাই সি দেখিলে এখন আসনত এগৰাকী যুৱতী শুই আছে আৰু যুৱতীগৰাকীৰ কাষতে বহিব পৰাকৈ অকণমান জেগা আছে কোনো কথা নাভাবি সেই জেগাখিনিতেই ল'ৰাজন গৈ বহিলগৈ আৰু সি এবাৰ যেতিয়া ঘূৰি সেই শুই থকা ছোৱালীজনীলৈ চালে তাৰ মূৰত সৰক ভাগি পৰিল সি হতবাক হৈ ৰল কাৰণ সেই যুৱতীগৰাকী আন কোনো নাছিল 10 বছৰ পুৰণি সেই ল'ৰাজনৰ প্ৰেমিকা আছিল সেই যুৱতীগৰাকী কিন্তু 10 বছৰৰ পুৰণি সেই যুৱতীগৰাকী তেতিয়া বহুত বেছি বেলেগ হৈ গৈছিল কাৰণ সেই যুৱতীগৰাকীয়ে ইতিমধ্যে ইউপিএসসি পৰীক্ষাত উত্তীৰ্ণ হৈ আইএছ হ'বলৈ গৈ আছে শুই থকা যুৱতীগৰাকীয়ে যেতিয়া এবাৰ সাৰ পালে সাৰ পাই যেতিয়া কাষতে বহি থকা সেই লেতেৰা ফেডেলাকৈ থকা যুৱকজনক দেখিলে যুৱকজনে যুৱতীগৰাকীয়ে চোৱাৰ লগে লগে তলমূৰ কৰিলে কাৰণ 10 বছৰৰ মূৰত তেওঁলোক লগালগি হৈছে ইমান ভালদৰে চিনি পোৱা নাই যুৱতীগৰাকীয়ে ছোৱালীজনী আইএছ অফিচাৰ হৈছে আৰু ল'ৰাটো এজন শ্ৰমিক ল'ৰাটোৱে পিন্ধি থকা কাপোৰো ফটা চিটা শৰীৰৰ পৰা ঘামৰ গোন্ধ ওলাইছিল ল'ৰাটোৰ ইয়াৰ পিছত তেওঁলোকৰ মাজত যি হ'ল সেয়া যদি আপুনি জানে আপুনি চকুলো ধৰি ৰাখিব নোৱাৰিব এটা হৃদয়স্পৰ্শী কাহিনী আজি আপোনাক আমি ক'বলৈ ওলাইছো 10 বছৰ পূৰ্বে ইটোৱে সিটোক প্ৰাণ ভৰি ভাল পাইছিল তাৰ পিছত তেওঁলোকৰ বিচ্ছেদ কেনেকৈ হ'ল ট্ৰেইনত দুয়োৰে লগালগি হোৱাৰ পিছত তেওঁলোকৰ পুনৰ মিলন হ'লনে বিচ্ছেদৰ পিছত ল'ৰাটো কিয় শ্ৰমিক হ'ল আৰু যুৱতীগৰাকী কেনেকৈ আইএছ অফিচাৰ হ'ল এই সকলোবোৰ আপুনি জানিব পাৰিব এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ নমস্কাৰ মই কৃষ্ণ ভূঞা আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ তেতিয়া আছিল হোলীৰ সময়ত ইউপি আৰু বিহাৰৰ যিবোৰ যুৱক বাহিৰত থাকে তেওঁলোকে এই সময়ছোৱাত নিজৰ ঘৰলৈ যায়েই ল'ৰাজনেও নিজৰ কামৰ পৰা ছুটি লৈ পাটনাৰ নিজৰ ঘৰলৈ যাবলৈ আহিছে কিন্তু যেতিয়া তেওঁ টিকট কৰিবলৈ টিকট ঘৰলৈ গৈছিল স্লিপাৰৰ টিকট পোৱা নাছিল যুৱকজনে যিসকলে ৰেলত যাত্ৰা কৰে তেওঁলোকে জানেই স্লিপাৰৰ টিকট তেনেকৈ পোৱা নাযায় আগতীয়াকৈ বুকিং কৰিব লাগে কিন্তু এচি দবাত টিকট আছিল কিন্তু ল'ৰাজনৰ হাতত পইচাও নাই কাৰণ তেওঁ শ্ৰমিক ৰূপেহে জীৱন নিৰ্বাহ কৰি আছে সিমান টকা নথকাৰ বাবে সি জেনেৰেল দবালৈ গৈছিল প্ৰথম তাত বহিবলৈ নাপাই সি ইফালে সিফালে ঘূৰি ফুৰিছিল আৰু ভুলবশতঃ এটা সময়ত সি গৈ এচি দবাত সোমাইছিল গৈ য'ত সেই যুৱতীগৰাকী শুই আছিল ছোৱালীজনী যেতিয়া শুই আছিল কাষত অকণমান বহিবলৈ জেগা আছিল মাত্ৰ সেইখিনিতেই গৈ সি বহিছিল আৰু তাৰ গাটো ছোৱালীজনীৰ ভৰিখনত লগাৰ লগে লগে তাইৰ চকু মেল খাই গৈছিল ছোৱালীজনীয়ে ক'বই বিচাৰিছিল দাদা ইয়াৰ পৰা উঠি যাওক এই চিটটো মোৰ তেনেকৈ কোৱাৰ পূৰ্বেই ছোৱালীজনীয়ে চকু মেলি চাই ল'ৰাটোক দেখি কিছু সময়ৰ বাবে থমকি ৰল ছোৱালীজনীয়ে মনতেই ভাবিলে এই ল'ৰাজনক ক'ৰবাত দেখা লাগিছে আৰু ল'ৰাজনৰ মাতটো ক'ৰবাত দেখোন শুনা লাগিছে ছোৱালীজনীয়ে একো কিন্তু ক'ব নোৱাৰিলে কেৱল ল'ৰাজনক লক্ষ্য কৰিলে ছোৱালীজনীয়ে যেতিয়া ল'ৰাটোক লক্ষ্য কৰিলে ল'ৰাটোও পিছলৈ ঘূৰি চাই ল'ৰাটোৰো এনেকুৱা লাগিছে এওঁক ক'ৰবাত দেখা লাগিছে সি কিবা এটা সুধিব বিচাৰিছে কিন্তু সুধিবলৈ সাহস হোৱা নাই জানোচা মাতি দিব ছোৱালীজনীয়ে বেয়া ব্যৱহাৰ কৰিব যদি মই ভবাজনী নহয় তেতিয়া মোৰ কি হ'ব এনেকৈ ভাবি থাকিবলৈ ধৰিলে ল'ৰাজনেও তেনেকৈ বহু সময় পাৰ হ'ল এবাৰ যেতিয়া ছোৱালীজনীয়ে চাই আছিল তেনেকুৱাতেই ল'ৰাজনেও ঘূৰি চালে চাৰি চকুৰ যেতিয়া মিলন হৈছিল ছোৱালীজনীয়ে মিচিকিয়াই হাঁহি দিলে ল'ৰাটোৱেও সামান্য পৰিমাণৰ হাঁহিলে তেতিয়াই ল'ৰাজনে সাহস পালে আৰু ল'ৰাজনে ক'লে তুমি বাৰু চুইটি নেকি ল'ৰাটোৰ মুখেৰে এই কথা শুনাৰ লগে লগে জাপ মাৰি উঠি ছোৱালীজনী নিজৰ আসনত বহিলে আৰু ছোৱালীজনীয়ে ক'লে তুমি প্ৰতীক নহয়নে তেতিয়া ল'ৰাজনে ক'লে মোৰ লাগিছে তুমি চুইটিয়ে হয় কাৰণ চুইটি আৰু প্ৰতীকৰ মাজৰ প্ৰেম
10 বছৰ পুৰণি। 10ম শ্ৰেণীত যেতিয়া তেওঁলোক পঢ়ি আছিল, দুয়োৰে মাজত প্ৰেম হৈছিল। ইজনে আনজনক প্ৰাণ ভৰি ভাল পাইছিল। জীৱনত একেলগে থকাৰ দুয়োৱে সংকল্প লৈছিল, কাৰণ তেওঁলোক দুয়োৰে বহু মধুৰ স্মৃতি আছিল। বিদ্যালয়ৰ জিৰণিৰ সময়ত তেওঁলোকে দুয়োৰে টিফিন এক্সচেঞ্জ কৰিছিল। চুইটিৰ টিফিনৰ ৰুটি প্ৰতীকে খাইছিল। দুয়োৱে জিৰণিৰ সময়ত সামান্য এটা বস্তুকে ভগাই খোৱাটো তেওঁলোকৰ অভ্যাসত পৰিণত হৈছিল। জীৱনলৈ যেতিয়া কঠিন সময় আহিছিল, ইজনে আনজনক সহায় কৰিছিল। ইজনে আনজনৰ কাষত আছিল, সাহস হৈ আছিল। যদি তেওঁলোকে ইজনে আনজনক ইমানেই ভাল পাইছিল, তেন্তে তেওঁলোকৰ বিচ্ছেদ কিয় হ'ল? ব্ৰেকআপ কিয় হ'ল? ইজনে আনজনৰ বিষয়ে সেই ট্ৰেইন জাৰ্ণিটোত জানিবলৈ চেষ্টা কৰিলে। ইজনে আনজনক সুধিলে, তুমি এতিয়া কি কৰি আছা? তেতিয়া চুইটিয়ে প্ৰথম প্ৰতীকক সুধিলে, প্ৰথম তুমিয়ে কোৱাচোন, তুমি এতিয়া ক'ত কেনেকৈ কি কৰি আছা? তেতিয়া ল'ৰাজনে ক'লে, মই দিল্লীতেই থাকি শ্ৰমিক ৰূপে কাম কৰোঁ। ডাঙৰ ডাঙৰ শিল ভাঙো মই দিল্লীত, আৰু সেই ডাঙৰ ডাঙৰ পাথৰবোৰ ভাঙি সেইবোৰ মই ট্ৰাকত লোড কৰাৰ কাম কৰোঁ। কিন্তু প্ৰতীকৰ কথা চুইটিয়ে বিশ্বাস কৰা নাই। চুইটিয়ে কৈছে, নাই, তুমি মিছাকৈ কৈছা। তুমি পঢ়া শুনাত ইমান ভাল আছিলা, ইমান ব্ৰিলিয়েণ্ট আছিলা, তুমি কেনেকৈ শ্ৰমিক হ'ব পাৰা? তেতিয়া ল'ৰাজনে ক'লে, চুইটি, মোক দেখি তোমাৰ লগা নাই নেকি মই যে এজন লেবাৰ? মোৰ কাপোৰ কানি চোৱাচোন, মোৰ অৱস্থাটো চোৱা। মোক লাগিছে জানো কিবা ডাঙৰ কাম কৰা যেন? মই লেবাৰ হিচাপেই কাম কৰোঁ। কাৰণ সেই সময়ত প্ৰতীকে ফটা চিটা কাপোৰ পিন্ধিয়েই ৰেলত উঠিছিলগৈ। কাম আধাতেই সামৰি সি ঘৰলৈ আহিছে, সেইবাবেই ঘামত তাৰ শৰীৰৰ পৰা গোন্ধ ওলাইছিল। প্ৰতীকে তেনেকৈ কোৱাৰ পিছত চুইটিয়ে বিশ্বাস কৰিবলৈ বাধ্য হ'ল। তেতিয়া ল'ৰাজনে সুধিলে, কোৱাচোন চুইটি, তুমি কি কৰি আছা? তুমি এনেকৈ কোনফালে যোৱা? চুইটিয়ে ক'লে, ময়ো দিল্লীতেই থাকোঁ। তাত এটা ৰুম ভাড়া লৈ মই পঢ়া শুনাত ব্যস্ত আছোঁ। আচলতে UPSCৰ এক্সাম দি মই কথম্পি আজৰি হৈছোঁ। UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ মই 4 দিনৰ ছুটীত ঘৰলৈ আহিছোঁ। আকৌ মই দিল্লীলৈ উভতি যাব লাগিব, কাৰণ ভগৱানৰ কৃপাত মই IAS হৈছোঁ। কিছুদিনৰ পিছত মোৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তাৰ পিছত চাগে ক'ত থাকিম এতিয়া নাজানো। দুয়োৱে 10 বছৰ মূৰত লগ পাইছে। প্ৰাণ ভৰি ইজনে আনজনৰ কথা শুনিছে। দুয়োৱে প্ৰাণ ভৰি কথা পাতিছে। ৰাতি এপৰলৈ তেওঁলোকে কথা পাতিছে। খোৱা বোৱা সকলো এৰি কেৱল তেওঁলোকে কথা পাতিছে। যেতিয়া ৰাতিপুৱালে, তেতিয়া তেওঁলোকৰ ট্ৰেইনখন গৈ ষ্টেচনত ৰ'লগৈ। তেওঁলোকে খাবলৈ হোটেললৈ গ'ল। হোটেলত যেতিয়া তেওঁলোকে নাস্তা কৰিলে, তেতিয়া হোটেলৰ বিল ছোৱালীজনীয়ে দিবলৈ লৈছিল। তেতিয়া যুৱকজনে অৰ্থাৎ প্ৰতীকে ক'লে, চুইটি, তুমি পইচা দিব নালাগে, মই দি দিম। তেতিয়া চুইটিয়ে ক'লে, তুমি পইচা কেনেকৈ দিবা? তুমি এনেও কমকৈ উপাৰ্জন কৰিছা। মইতো এতিয়া অফিচাৰ হ'লো। কিছুদিনৰ পিছত মই পৰ্যাপ্ত ধন উপাৰ্জন কৰিম, মোৰ চেলাৰী হ'ব, গতিকে পইচা মোকেই দিবলৈ দিয়া। তেতিয়া প্ৰতীকে ক'লে, নহয় চুইটি, তুমি চাকৰিত যোগদান কৰাই নাই। চাকৰিত যোগদান কৰি দৰমহা পোৱাহেঁতেন বেলেগ কথা আছিল, এতিয়া ময়ে দিওঁ দিয়া। প্ৰতীকে তেনেকৈ কোৱাৰ পিছত চুইটিয়ে আৰু বৰ বিশেষ নক'লে। হোটেলৰ বিল প্ৰতীকেই দিলে। তেনেকৈয়ে দুয়ো কথা পাতি পাতি কিছুদূৰ খোজকাঢ়ি আগবাঢ়িল। তেতিয়া চুইটিয়ে এটা সময়ত প্ৰতীকক সুধিলে, প্ৰতীক, তোমাৰ যে এগৰাকী ভগ্নী আছিল, এই মঞ্জু এতিয়া ক'ত আছে? তেতিয়া প্ৰতীকে ক'লে, তাইৰ বিয়া হ'ল। এবছৰ পূৰ্বেই তাইৰ বিয়া হৈছে। তাই এতিয়া হাজবেণ্ডৰ ঘৰতেই আছে। তেতিয়া চুইটিয়ে ক'লে, তাইৰ নম্বৰটো পাম নেকি? তেতিয়া প্ৰতীকে ক'লে, কিয় নাপাবা, এইটো লোৱা তাইৰ নম্বৰ। এই বুলি কৈ মঞ্জুৰ নম্বৰটো প্ৰতীকে চুইটিক দি দিলে। লগে লগে চুইটিয়ে মঞ্জুক ফোন কৰিবলৈ বিচাৰিছিল। তেতিয়া প্ৰতীকে ক'লে, চুইটি, এতিয়াই ফোন কৰিব নালাগে, কাৰণ তাইৰ শহুৰ দেউতা আৰু মোৰ দেউতাৰ মাজত কিবা ঘৰুৱা কথালৈ সংঘাত হৈছে। সেইকাৰণেই আমাৰ দুয়োখন ঘৰৰ মাজত কিছু মনোমালিন্য হোৱাৰ বাবে অহা যোৱা নাই, মাতবোল নাই। তুমি যেতিয়া ঘৰলৈ যাবা, তেতিয়া তুমি ধুনীয়াকৈ তাইৰ লগত কথা পাতিবা। এতিয়া মই আছোঁ, সেইবাবে তুমি তাইৰ লগত কথা পাতিব নালাগে। তেতিয়া চুইটিয়ে ক'লে, ঠিক আছে, কোনো কথা নাই, মই ঘৰত গৈ মঞ্জুৰ সৈতে কথা পাতিম। তাৰপিছত তেনেকৈয়ে কথা পাতি দুয়ো নিজা নিজা ৰাস্তাৰে গতি কৰিলে। অৰ্থাৎ চুইটি নিজৰ ঘৰলৈ গ'ল, প্ৰতীকো নিজৰ ঘৰলৈ ৰাওনা হ'ল। ঘৰলৈ যোৱাৰ পিছত সন্ধিয়া সময়ত চুইটিয়ে প্ৰতীকৰ ভগ্নী মঞ্জুলৈ ফোন লগালে, আৰু মঞ্জুৱে ফোনটো উঠাই চুইটিৰ মাতটো শুনি চিনি পালে। তেতিয়া মঞ্জুৱে ক'লে, চুইটি, তুমি মোৰ নাম্বাৰটো ক'ত পালা? তেতিয়া চুইটিয়ে সকলোবোৰ কথা বিৱৰি ক'লে, মই দিল্লীৰ পৰা ঘৰলৈ আহোঁতে ৰেলত প্ৰতীকক লগ পালোঁ, আৰু তাৰ পৰাই মই তোমাৰ নাম্বাৰটো ল'লোঁ। তেতিয়া মঞ্জুৱে ধেমালিকৈয়ে ক'লে, যোৰা মানে আকৌ লাগিল? তেতিয়া চুইটিয়ে ক'লে, নাই নাই, তেনেকুৱা কোনো কথা নাই, মই হঠাৎ প্ৰতীকক আজি ট্ৰেইনত লগ পাই গ'লোঁ। আমি দুয়োটা কেৱল বন্ধু মাত্ৰ, তাতকৈ বেছি আৰু একো নাই। তেতিয়া চুইটিয়ে ক'লে, মঞ্জু, প্ৰতীকৰ বাৰু খবৰ নাছিল, ঠিক আছে,
কিন্তু তুমিতো মোৰ এটা খবৰ ল'ব পাৰা যেতিয়াৰ পৰাই আমাৰ ব্ৰেকআপ হৈছিল তেতিয়াৰ পৰাই সকলো ফ্ৰেণ্ডছবোৰ বেলেগ বেলেগ হৈ কিয় গ'ল তেতিয়া মঞ্জুৱে ক'লে মই তোমাৰ সৈতে কথা পাতিব বিচাৰিছিলোঁ তোমাৰ ঘৰলৈও আহিব বিচাৰিছিলোঁ কিন্তু যেতিয়াই তোমাৰ দাদাই প্ৰতীকক মাৰিলে তেতিয়াৰ পৰাই মই তোমাৰ ঘৰলৈ যোৱাৰ আশা এৰি দিলোঁ কাৰণ মই যদি তেতিয়া তোমালোকৰ ঘৰলৈ গ'লোহেঁতেন মানুহে ভাবিলেহেঁতেন প্ৰতীকে কোৱাৰ কাৰণেহে মই তোমালোকৰ ঘৰলৈ আহিছোঁ বুলি সেই কথা শুনি চুইটি আচৰিত হ'ল চুইটিয়ে আচৰিত হৈ সুধিলে মঞ্জু ৰ'বাচোন তুমি অলপ আগতে যে ক'লা মোৰ দাদাই প্ৰতীকক মাৰিলে বুলি এয়া কেতিয়া হ'ল মই দেখোন গমেই নাপাওঁ তেতিয়া মঞ্জুৱে ক'লে হ'ব তুমি সকলো জানি এতিয়া নজনাৰ ভাও ধৰিব নালাগে তেতিয়া চুইটিয়ে ক'লে বিশ্বাস কৰা এই বিষয়ে মই একোৱেই নাজানো মোৰ দাদাই কেতিয়া প্ৰতীকক মাৰিলে তেতিয়া মঞ্জুৱে আচৰিত হৈ সুধিলে কি সঁচাকৈয়ে তুমি এই বিষয়ে একোৱেই নাজানানে তেতিয়া চুইটিয়ে ক'লে মই মোৰ মাৰ শপত খাই কৈছোঁ সঁচাকৈয়ে মই এই বিষয়ে একোৱেই নাজানো তেতিয়া চুইটিয়ে ক'লে মঞ্জু কি হৈছিল মানে এইখিনি কথা তুমি মোক ভালকৈ ক'ব পাৰিবানে মঞ্জুৱে তেতিয়া ক'লে কিয় নোৱাৰিম তোমালোক যেতিয়া ক্লাছ 10ত পঢ়ি আছিলা তোমালোক ইটোৱে সিটোৰ লগত ইমান এটেচড হৈ আছিলা ইজনে আনজনৰ কাষত আছিলা ইজনে আনজনক প্ৰাণ ভৰি ভাল পাইছিলা ইজনে আনজনৰ বিপদত সাহস হৈ থিয় দিছিলা তেতিয়া তোমাৰ লগত মোৰ অকণমান মলবানিল্য হৈছিল তেতিয়া প্ৰতীকে মোক কি কৰিলে তোমালৈ এখন চিঠি মোৰ হাতত দিছিল কিন্তু সেই সময়ত মই সেই চিঠিখন তোমালৈ খং উঠি থকাৰ বাবে ফালি পেলাই দিছিলোঁ আৰু তোমালৈ উঠি থকা খঙৰ বাবে মই গৈ প্ৰতীকক ক'লো তই দিয়া চিঠিখন চুইটিয়ে মোৰ সন্মুখতে ফালি দলিয়াই দিলে তেতিয়া প্ৰতীক হতাশ হৈ পৰিছিল প্ৰতীকে নিজৰ মন মাৰি পেলাইছিল যেতিয়া ক্লাছ 10 পাছ কৰিছিলা তোমালোকে তেতিয়া তুমি বেলেগ কলেজলৈ গুচি গ'লা প্ৰতীকো বেলেগ কলেজলৈ গুচি গ'ল বহুদিনৰ পিছত যেতিয়া কলেজ বেলেগ বেলেগ হৈ গ'ল তেতিয়া প্ৰতীকে ভাবিলে আৰু এখন প্ৰেমপত্ৰ তোমাক দিয়া যাওক জানোছা তুমি এইবাৰ মানি যোৱা তেতিয়া চুইটিয়ে ক'লে তাৰ পিছত কি হ'ল তেতিয়া মঞ্জুৱে ক'লে চুইটি তোমাৰ মনত আছেনে তোমালোকৰ ঘৰলৈ প্ৰিয়ংকা নামৰ এজনী ছোৱালী আহিছিল তেতিয়া চুইটিয়ে ক'লে মনত আছে তেওঁৰ লগত মোৰ কথাও হয় তেতিয়া মঞ্জুৱে ক'লে তাইৰ যে এজন ককায়েক আছে তুমি জানানে তেতিয়া চুইটিয়ে ক'লে হয় জানো তাইৰ এজন ককায়েক আছে তেতিয়া মঞ্জুৱে ক'লে সেই প্ৰিয়ংকাৰ ককায়েক আৰু প্ৰতীকৰ মাজত ভাল বন্ধুত্ব আছিল আৰু প্ৰতীকে তাৰ সকলো কথা প্ৰিয়ংকাৰ ককায়েকক বিৱৰি কয় তেতিয়া প্ৰিয়ংকাৰ ককায়েকে প্ৰতীকক ক'লে এটা কাম কৰ মোৰ ভণ্টি সদায় চুইটিহঁতৰ ঘৰলৈ অহা যোৱা কৰেই তই এখন চিঠি লিখি মোৰ ভণ্টিৰ হাতত দি দে চুইটিক দিবলৈ আৰু মই যেনে তেনে সেই চিঠিখন চুইটিক দিয়াই দিম তাৰ পিছত প্ৰতীকে আৰু এখন চিঠি লিখিলে চুইটিৰ বাবে চিঠিখন লিখি দুয়োজনে প্ৰিয়ংকাৰ ওচৰলৈ গ'ল আৰু প্ৰিয়ংকাক দি ক'লে এইখন তুমি চুইটিক দি দিব লাগে প্ৰিয়ংকাই তেতিয়া কি কৰিলে সেই চিঠিখন তোমাক নিদি তোমালোকৰ দাদাক দি দিছিল সেই সময়ত তোমাৰ দাদাৰ সৈতে প্ৰিয়ংকাৰ প্ৰেম চলি আছিল ইজনে আনজনক ভাল পায় প্ৰিয়ংকাই সেইবাবে তোমালোকৰ দাদাক লগ পাই থাকে আৰু তোমালৈ প্ৰতীকে দিয়া চিঠিখন প্ৰিয়ংকাই সেইদিনা তোমালোকৰ দাদাক দি দিলে আৰু প্ৰতীকে দিয়া চিঠিখন পঢ়ি পেলালে তোমালোকৰ দাদাই আৰু লগৰ 2-3জন ল'ৰালৈ প্ৰতীকক মাৰিবলৈ ওলাল তোমালোকৰ দাদা তোমাৰ দাদাই প্ৰতীকক মাৰিয়ে ক্ষান্ত থকা নাছিল প্ৰতীকক লগৰ বন্ধুৰ সৈতে মাৰপিট কৰাৰ পিছত সেই প্ৰতীকে দিয়া চিঠিখন তোমালোকৰ মাক দেখুৱাই দিছিল তোমালোকৰ দাদাই আৰু তোমালোকৰ দাদাই প্ৰতীকে দিয়া সেই চিঠিখন মাক দি তোমাৰ কথা কৈছিল চোৱা ছোৱালীক পঢ়ুৱাবলৈ পঠাইছা তাই গৈ কি কৰিছে আৰু তোমালোকৰ দেউতাই প্ৰতীকক বহুত বেছি বেয়া ব্যৱহাৰ কৰিছিল তেনেকুৱাতেই সেই গাঁওখনৰ এজন ল'ৰা আছিল যিজন দিল্লীলৈ যাবলৈ ওলাইছিল এই কথাবোৰ প্ৰতীকৰ বাবে একেবাৰে সহ্যৰ বাহিৰত আছিল প্ৰতীকে তোমালোকৰ দেউতাৰ কথাও সহ্য কৰিব পৰা নাছিল আৰু দাদাৰ মাৰপিটত সি আঘাতপ্ৰাপ্ত হৈ এই সকলোবোৰ সি সহ্য কৰিব নোৱাৰা হ'ল সেইবাবে গাঁৱৰ সেই ল'ৰাটোৰ লগত মনে মনে সি দিল্লীলৈ ভাগি গুচি গ'ল আৰু সি দিল্লীত 6 মাহ থকাৰ পিছত ঘৰলৈ যেতিয়া উভতি আহি সি বিএড নামভৰ্তি কৰিবৰ বাবে যেতিয়া কলেজলৈ গৈছিল কলেজত গৈ গম পালে নামভৰ্তি কেতিয়াবাই শেষ হৈছে সি আৰু নামভৰ্তিৰ সুযোগ নাপালে কাৰণ এডমিশনৰ ডেট কেতিয়াবাই উকলিছিল তাৰ পিছত পুনৰ প্ৰতীকক গালিগালাজ কৰিবলৈ ধৰিলে দেউতাকে তাৰ পিছত প্ৰতীক আকৌ দিল্লীলৈ গুচি গ'ল মাজে মাজে সি দিল্লীৰ পৰা আহে কিন্তু পঢ়া শুনাৰ পৰা সি বহু দূৰলৈ গুচি গ'ল পঢ়া শুনা কথা সি আৰু নভবা হ'ল যেতিয়া চুইটিয়ে এই সকলোবোৰ কথা শুনিলে প্ৰতীকৰ লগত হোৱা সকলো অন্যায় যেতিয়া নিজ কাণেৰে চুইটিয়ে শুনিলে চুইটিয়ে ক'লে এইবোৰ কেনেকৈ হ'ল মোৰ দেখোন একো বিশ্বাস নোহোৱা হৈছে
সঁচাকৈ এইবোৰ হ'লনে? প্ৰতীকৰ লগত সঁচাকৈ ইমান অন্যায় হ'লনে? তেতিয়া মঞ্জুৱে ক'লে, যদি তোমাৰ সঁচাকৈ বিশ্বাস হোৱা নাই চুইটি, তেন্তে এবাৰ তুমি প্ৰিয়ংকাক সুধি লোৱা। আৰু তেতিয়া অলপো পলম নকৰি চুইটিয়ে লগে লগেই প্ৰিয়ংকাক ফোন লগালে। তেতিয়া প্ৰিয়ংকাই চুইটিক ক'লে, হয়, এইবোৰ সত্য কথা। আৰু ময়েই প্ৰতীকে তোমালৈ দিয়া সেই চিঠিখন তোমালোকৰ দাদাক দি দিছিলোঁ। সেই কথা শুনি চুইটিৰ সীমাহীন খং উঠিল। চুইটিয়ে বহুত বেছি বেয়াকৈ ক'লে প্ৰিয়ংকাক, আৰু কোনোদিন যাতে ফোন নকৰে তাৰ বাবে ধমকি দিলে প্ৰিয়ংকাক। লগে লগে চুইটিয়ে মঞ্জুক ফোন কৰিলে আৰু মঞ্জুক ক'লে, মঞ্জু, তুমি ঠিকেই কৈছিলা, সঁচাকৈ মই এইবোৰ একেবাৰে নাজানো। কাৰণ চুইটিয়েও প্ৰতীকক বহুত বেছি ভাল পাইছিল। সেইবাবে প্ৰতীকে তাইৰ বিষয়ে কি ভাবে, তাইৰ বিষয়ে কি কৈছে সেয়া জানিব বিচাৰিলে মঞ্জুৰ পৰা। কাৰণ চুইটিয়ে ভালদৰে গম পাইছিল প্ৰতীকৰ লগত ঘোৰ অন্যায় হৈছে। কাৰণ প্ৰতীকে সঁচাকৈ বহুত বেছি ভাল পাইছিল চুইটিক, কিন্তু সি নজনাকৈ তাৰ লগত যিমানখিনি অন্যায় হ'ল, যিমানখিনি সি অন্যায় ভোগ কৰিবলগীয়া হ'ল, যাৰ বাবে সি আজি পঢ়া শুনা এৰি লেবাৰ কাম কৰিবলগীয়া হৈছে। চুইটিয়ে কেৱল মঞ্জুক সুধি থাকিবলৈ ধৰিলে, আৰু কোৱাচোন, আৰু কোৱা, এনেকৈ থাকিবলৈ ধৰিলে। চুইটি উৎসুক হৈ পৰিল। তেতিয়া মঞ্জুৱে ক'লে, মোৰ যেতিয়া বিয়া হৈছিল প্ৰতীকে বহুত বেছি মদ খাইছিল আৰু তোমাক বহুত বেছি লেতেৰা লেতেৰাকৈ গালি দিছিল আৰু ক'বলৈ ধৰিছিল তোমাৰ কাৰণেই সি বৰবাদ হৈ গ'ল। সি কৈছিল তোমাৰ কাৰণেই পঢ়া শুনা এৰি সি আজি লেবাৰ হ'বলগীয়া হ'ল। তেতিয়া সকলোবোৰ কথা চুইটিয়ে শুনাৰ পিছত মঞ্জুক ক'লে, মঞ্জু, প্ৰতীকৰ ফোন নাম্বাৰটো হ'ব নেকি? মঞ্জুৱে ক'লে, আছে মোৰ লগত। মঞ্জুৱে প্ৰতীকৰ মোবাইল নম্বৰটো চুইটিক দিলে। লগে লগে চুইটিয়ে প্ৰতীকক ফোন লগালে। প্ৰতীকে ফোন উঠালে। মাতটো শুনিয়ে প্ৰতীকে গম পালে তাক চুইটিয়ে ফোন কৰিছে। প্ৰতীকে চুইটিৰ খা খবৰ সুধিলে আৰু সুধিলে, মোৰ নম্বৰটো ক'ত পালা? চুইটিয়ে ক'লে, সেইবোৰ বাদ দিয়া, প্ৰথম কোৱাচোন, তুমি বোলে মোক বহুত বেছি মনত পেলোৱা, তুমি বোলে বহুত বেছি মোৰ নাম উচ্চাৰণ কৰা। প্ৰতীকে তেতিয়া একো নক'লে। তেতিয়া চুইটিয়ে ক'লে, তুমি বোলে মোৰ নাম তেতিয়াহে লোৱা যেতিয়া তুমি মদ খোৱা। তেতিয়া প্ৰতীকে বুজি গ'ল চুইটিয়ে আচলতে কি ক'ব বিচাৰিছে। তেতিয়া প্ৰতীকে চুইটিক চৰি ক'বলৈ ধৰিছে, মাফ খুজিছে। প্ৰতীকে ক'লে, সেইবোৰ বাদ দিয়া, মোক সেইখিনিৰ কাৰণে মাফ কৰি দিয়া, সেইদিনা মই মদ খাই কি ক'লো নিজেই নাজানো। চুইটিয়ে তেতিয়া ক'লে, ঠিক আছে, যি হ'ল হৈ গ'ল, তুমিও মোক মাফ কৰিবা। তোমাৰ লগত যিখিনি অন্যায় হ'ল তাৰ বিষয়ে সঁচাকৈয়ে মই একোৱেই নাজানো। তুমি যে মোলৈ চিঠি দিছিলা সেয়াও মই গম নাপাওঁ, কাৰণ তুমি দিয়া চিঠিখন আজিলৈকে মই নাপালোৱেই। প্ৰথম পত্ৰখন যেতিয়া মঞ্জুৱে ফালি দিলে সেইখনো মই নাপালোঁ। পিছৰ পত্ৰখন প্ৰিয়ংকাই নি মোৰ দাদাক দিলে সেইখনো মই নাপালোঁ। তেনেকৈয়ে দুয়োৰে মাজত কথা পতা আৰম্ভণি হ'ল। তেনেকৈয়ে হোলী পালেহি। হোলীৰ আগদিনা সন্ধিয়া প্ৰতীকে চুইটিলৈ ফোন লগালে। প্ৰতীকে ক'লে, কাইলৈ হোলী, তুমি মোৰ লগত হোলী নেখেলা নেকি? তেতিয়া চুইটিয়ে ক'লে, তুমি মোৰ লগত হোলী খেলিবা নেকি? তেতিয়া প্ৰতীকে ক'লে, কিয় নেখেলিম? তেতিয়া চুইটিয়ে এডোখৰ ঠাইৰ নাম ক'লে আৰু ক'লে, ঠিক আছে, কাইলৈ তুমি এই ঠাইলৈ আহি যাবা আৰু মোক ৰং লগাই যাবা। যেতিয়া এনেদৰে হোলীৰ ৰঙৰ কথা আহিল, দুয়োৰে মন আনন্দত ভৰি পৰিল। চুইটিও সুখী, প্ৰতীকো সুখী। আৰু ৰাতিপুৱাৰ লগে লগেই প্ৰতীক সেই স্থানত উপস্থিত হ'ল যি স্থানলৈ চুইটিয়ে তাক মাতি পঠিয়াইছিল। আৰু সেই স্থানত উপস্থিত হৈ চুইটিক ভালদৰে সি ৰং সানিলে। তাৰ পিছত সি ঘৰলৈ উভতি আহিল। তেনেকৈ এদিন দুদিন পাৰ হ'ল। চুইটি দিল্লীলৈ যাবলৈ সাজু হ'ল। প্ৰতীকলৈ তাই ফোন লগালে। চুইটিয়ে প্ৰতীকক ক'লে, 2-4 দিন ছুটীলৈ মই দিল্লীৰ পৰা আহিছিলোঁ, আকৌ মোৰ দিল্লীলৈ যাবলৈ হ'ল। আৰু মোৰ অকলে দিল্লীলৈ যাবলৈ একেবাৰে মন যোৱা নাই, তুমিও মোৰ লগত ওলোৱা। প্ৰতীকে ক'লে, মই বহুত দিনৰ মূৰত আহিছোঁ, মই আহিছোঁহে মাত্ৰ, আৰু 1-2 মাহ মই থাকিম ঘৰত, তাৰ পিছত মই দিল্লীলৈ যাম। তেতিয়া চুইটিয়ে ক'লে, নহয়, মোৰ অকলে যাবলৈ সঁচাকৈ মন যোৱা নাই। যদি তুমিও মোৰ লগত থাকা তেতিয়া ৰেলখনত গৈ মোৰ সঁচাকৈয়ে ভাল লাগিব। চুইটিৰ মুখেৰে এই কথা শুনি প্ৰতীক ফূৰ্তিত ক'ব নোৱাৰা হ'ল। প্ৰতীকে হয়ভৰ দিলে চুইটিৰ কথাত। চুইটিৰ অনুৰোধ ৰক্ষা কৰি প্ৰতীক দিল্লীলৈ ওলাল আৰু দুয়ো একেলগে একেখন ট্ৰেইনতেই একেটা ডবাতেই ওচৰা ওচৰিকৈ বহি দিল্লী পালেগৈ। দিল্লী পোৱাৰ পিছত চুইটিয়ে কি কৰিলে, নিজৰ ৰুমলৈ প্ৰতীকক লৈ গ'ল আৰু ৰুমলৈ নি ক'লে, এইটোৱে মোৰ সেই কোঠাটো য'ত মই পঢ়া শুনা কৰোঁ, এটা সৰু ৰুম, ইয়াতেই থাকি মই পঢ়া শুনা কৰি UPSCৰ এক্সাম দি মই UPSC পাছ কৰিছোঁ আৰু কিছুদিনৰ পিছত মই কোনোবা এখন জিলাত চাকৰি লাভ কৰিম। ৰুমত চাহ একাপ বনাই চুইটিয়ে প্ৰতীকক দিলে। চুইটিয়ে ক'লে, মোৰ অফিচত অলপ কাম আছে, মই যাম। প্ৰতীকে ক'লে, ঠিক আছে, ময়ো কামত ধৰোগৈ, আকৌ কেতিয়াবা লগ পাম বুলি কৈ দুয়ো নিজৰ নিজৰ কামৰ ফালে অগ্ৰসৰ হ'ল। মাজে মাজে দুয়োৰে মাজত কথা বতৰা হ'বলৈ ধৰিলে। ইজনে আনজনক লগ পাবলৈ ধৰিলে। দুয়ো একেলগে বজাৰ সমাৰ কৰিবলৈ ধৰিলে। মাজে সময়ে ইজনে সিজনক লগ পাই
পাৰ্কত ফুৰিবলৈ ধৰিলে। ইয়াৰ মাজতেই প্ৰতীকৰ গাঁৱৰ এজন ল'ৰা যিজনে প্ৰতীকৰ সৈতে কাম কৰে, সেই ল'ৰাজনৰ দৃষ্টি পৰিল প্ৰতীকৰ ওপৰত। সি দেখিলে প্ৰতীক দেখোন অলপ সলনি হ'বলৈ ধৰিছে আৰু ই দেখোন কোনোবা ছোৱালীৰ পাল্লাত পৰিছে। কোনোবা ছোৱালীৰ পাল্লাত পৰি ই দেখোন বৰবাদ হ'বলৈ ধৰিছে। সি কি কৰিলে, মানে প্ৰতীকৰ গাঁৱৰ ল'ৰাটোৱে কি কৰিলে, প্ৰতীকৰ দেউতাকলৈ ফোন লগালে। ফোন লগাই সি ক'লে, খুৰা, আপোনালোকৰ প্ৰতীক দেখোন সলনি হৈছে। মই ইয়াক কিন্তু দিল্লীত বৰ ঠিক দেখা নাই। ই কোনোবা ছোৱালীৰ পাকচক্ৰত পৰিছে। ই কোনোবা ছোৱালীৰ লগত অনবৰতে ঘূৰি ফুৰে, ছোৱালীজনীৰ ৰুমলৈ যায়। ইয়াৰ দেখোন কোনো কামতেই মন নবঢ়ে। ই বৰবাদ হ'বলৈ আৰু বৰ বেছি সময় নাই খুৰা। গাঁৱৰ ল'ৰাটোৰ মুখেৰে এই কথা শুনি প্ৰতীকৰ দেউতাক চিন্তাত পৰিল। খঙো উঠিছে। উপায়হীন হৈ প্ৰতীকক দেউতাকে ফোন লগালে। দেউতাকে তাক বুজালে, চোৱা, যি হ'ল হৈ গ'ল। ইয়াৰ পিছত আৰু যাতে একো নহয় সেইটোৰ প্ৰতি তুমি লক্ষ্য ৰাখিব লাগিব। মই তোমাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ। অহা বছৰ মই তোমাৰ বিয়া পাতিম। তুমি যেতিয়া ঘৰলৈ পিছৰবাৰ আহিবা, মই তোমাৰ বিয়া পাতি দিম। তেনেকৈ দুই এটা কথা কৈ প্ৰতীকৰ দেউতাকে ফোনটো কাটি দিলে। দেউতাকৰ কথা শুনি প্ৰতীক যথেষ্ট নিৰাশ হ'ল, হতাশ হ'ল। তাৰ মনটো মৰি গ'ল। লগে লগে প্ৰতীকে চুইটিক ফোন লগালে আৰু চুইটিক ক'লে, চোৱাচোন, মোৰ দেউতাই মোৰ বাবে বিয়া ঠিক কৰিছে। মই বোলে অহাবাৰ ঘৰলৈ গ'লে তেওঁ হেনো মোক বিয়া পাতি দিব। তুমিয়ে কোৱাচোন এতিয়া মই কি কৰোঁ? তেতিয়া চুইটিয়ে খোলাকৈয়ে প্ৰতীকক সুধিলে, এটা কথা মোক কোৱাচোন, তোমাৰ বাৰু মোক ভাল লাগেনে? প্ৰতীকে তেতিয়া ফূৰ্তিত ক'ব নোৱাৰা হৈ ক'লে, মইতো ভাল পাওঁৱেই তোমাক, কিন্তু তুমি ক'ত আৰু মই ক'ত? তুমি এগৰাকী IAS অফিচাৰ আৰু মই এজন সাধাৰণ লেবাৰ। তোমাৰ লগত মই কেনেকৈ মিলিম? ভাল লাগিলেই হ'ব জানো? তেতিয়া চুইটিয়ে ক'লে, সেইবোৰ বাদ দিয়া, মোক কেৱল এইটো কোৱা, তুমি মোক ভাল পোৱা নে নোপোৱা? তেতিয়া প্ৰতীকে ক'লে, মই তোমাক ভাল পাওঁ। তেতিয়া চুইটিয়ে প্ৰতীকক ক'লে, তুমি পৰিয়ালৰ কোনোবা এজনক কৈ দিয়া তুমি বিয়া পাতিছা বুলি। তেতিয়া প্ৰতীকে ক'লে, মই কাক ক'ম? তেতিয়া চুইটিয়ে প্ৰতীকক ক'লে, তুমি কেৱল তোমাৰ মাক কৈ দিয়া এই কথাষাৰ, আৰু মাক ক'বা এই কথাটো যাতে মায়ে কাকোৱে নকয়, আৰু ব'লা আমি দুয়োটাই মন্দিৰত বিয়া পাতি ল'ম। চুইটিৰ এইবোৰ কথা শুনি প্ৰতীক সঁচাকৈ ফূৰ্তিত ক'ব নোৱাৰা হ'ল, আৰু সঁচাকৈ চুইটিয়ে প্ৰতীকৰ সৈতে মন্দিৰত বিয়াত বহিল। আৰু নাটকীয়ভাৱে দুয়োটাই একে হেঁপাহতেই আদালততো আইনীভাৱে বিবাহ পাশত আবদ্ধ হ'ল। আৰু প্ৰতীকে নিজৰ মাকক ফোন কৰি এই কথা ক'লে। মাকক সি খুলি ক'লে, মই বিয়াত বহিছোঁ। এইগৰাকী তোমাৰ বোৱাৰী। তাই কিছুদিনৰ পিছতেই IAS অফিচাৰ হ'ব। মোৰ ঘৰলৈ যদি কোনোবা মানুহে বিয়াৰ প্ৰস্তাৱ লৈ আহে তেন্তে তুমি মানা কৰি দিবা। মাকে তেতিয়া প্ৰতীকৰ কথাত হয়ভৰ দিলে। কিছুদিন তেনেকৈ পাৰ হোৱাৰ পিছত ট্ৰেইনিঙৰ বাবে চুইটিৰ কল লেটাৰ আহিল। সেই ফৰ্মখনত এটা অপশ্যন আছিল, মেৰিট নে আনমেৰিট। তেতিয়া চুইটিয়ে তাত মেৰিট লিখিলে আৰু তেনেকৈ চুইটিয়ে ট্ৰেইনিঙলৈ ৰাওনা হ'ল। প্ৰতীকেও সেই ট্ৰেইনিং চেণ্টাৰৰ কাষতেই এটা ৰুম লৈ থাকিবলৈ ধৰিলে। ইজনে আনজনক ট্ৰেইনিঙৰ মাজতেই লগ পালে, কথা পাতিলে, ফুৰিলে, বজাৰ কৰিলে। তেনেকৈ ইজনে আনজনৰ কাষত থাকিল। কিন্তু প্ৰতীকৰ মাকে এই কথাটো পেটত ধৰি ৰাখিব নোৱাৰিলে। এদিন ফূৰ্তিতে কৈ দিলে, মোৰ বোৱাৰী IAS অফিচাৰ হ'ল। কোনেও এই কথা বিশ্বাসেই নকৰে, কাৰণ প্ৰতীক এটা লেবাৰ। ক'ৰ লেবাৰ এটাই আৰু IAS অফিচাৰ এজনী পত্নী কৰি পাব? এই ভাবি কোনেও সেই কথা বিশ্বাস কৰা নাই। এই কথাটো কাণ বাগৰি বাগৰি গৈ চুইটিৰ ঘৰ পালেগৈ। এই কথাটো যেতিয়া চুইটিৰ ঘৰ পালেগৈ, চুইটিৰ ঘৰ মানুহ অবাক হ'ল, আচৰিত হ'ল। এগৰাকী IAS অফিচাৰ হৈ সাধাৰণ এজন লেবাৰৰ সৈতে বিয়াত বহিছে। অলপো পলম নকৰি দেউতাকে চুইটিক মাতিলে আৰু মাতি সুধিলে, মই যি শুনিছোঁ এয়া সত্যনে? তেতিয়া চুইটিয়েও ক'লে, হয় দেউতা, তুমি যি শুনিছা সকলোৱে সত্য। কাৰণ মই প্ৰতীকক ভাল পাওঁ, সেইবাবেই মই প্ৰতীকৰ লগত বিয়াত বহিছোঁ। তেওঁৱেই মোৰ হাজবেণ্ড হ'ব আৰু মই কাৰোৰ সৈতে বিয়াত নবহো বা কাৰো কথা মই নাভাবোঁ। চুইটিৰ দেউতাকেও ভাবিলে, ইমান কষ্ট কৰি মই ছোৱালীজনীক পঢ়ুৱাই শুনুৱাই UPSC পাছ কৰালোঁ, যদি ইয়াৰ পিছতো মই এইৰ লগত জোৰ জুলুম কৰোঁ তেন্তে মোৰ হাতৰ পৰা দেখোন এই ওলাই যাব। আৰু এওঁলোকে যি বিয়া পাতিলে ইয়াতো আইনীভাৱে বিবাহ পাশত আবদ্ধ হৈছে, আৰু ইয়াত দখল দিয়াটো মোৰ বাবে মূৰ্খামি হ'ব। আৰু সেইবাবেই চুইটিৰ দেউতাকে এই বিয়াত সন্মতি প্ৰকাশ কৰি চুইটিৰ সিদ্ধান্তক সন্মান জনালে। আৰু এওঁলোকৰ যি প্ৰেম আছিল সেই প্ৰেমে শেষত পূৰ্ণতা লাভ কৰিলে। ইজনে আনজনৰ সাহস হৈ থাকি গ'ল। চুইটিক পত্নী হিচাপে পাই প্ৰতীক অত্যন্ত সুখী, আৰু প্ৰতীকক সেই স্বামী হিচাপে পাই প্ৰতীকৰ লগত যি অন্যায় হ'ল তাৰ যেন এক ন্যায় দিবলৈ চেষ্টা কৰিলে চুইটিয়ে। দুয়োখন ঘৰে ধুমধামেৰে দুয়োৰে বিয়াখন পাতি পেলালে। প্ৰেম চাগে সঁচাকৈয়ে এনেকুৱাই। কাহিনীটো যদি ভাল লাগিল
অনুগ্ৰহ কৰি আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ